আজি নবুৱাৰীৰ সাজত কলেজলৈ আহিলো। ৰব জনাই আছো কিয় আহিছো। আমাৰ কলেজৰ সোণালী জয়ন্তী উদযাপনৰ আজি সামৰণি অনুষ্ঠানৰ আৰম্ভণি। কলেজখনকো একেবাৰে নকইনা দৰেকে সজাইছে নহয়। আহিয়ে মই পাছে ৰেড কাৰ্পেটেৰে খোজকাঢ় আৰম্ভ কৰিলো। চেলিব্ৰিটি ফিলটো লবলৈ আকৌ আমাৰো মন যায় দিয়কচোন, অভিনেতা অভিনেত্ৰীৰ দৰে অকমান স্পেচিয়েল ফিল কৰিবলৈ। কলেজলৈ আহি গৰু বিচৰা দি মোৰ গৰু কেইজনী লগৰী কেইজনীক বিচাৰি মই হাবাথুৰি খালো। শেষত গৈ এজনী গাৰ্লছ কমন ৰুমত বিচাৰি পাৰো, তাইও পাছে ফোনত ব্যস্ত। গাৰ্লছ কমন ৰুমত চকু ফুৰাই মোৰ এনেকুৱা লাগিল যেন মই কলেজত নহয় স্বৰ্গতহে উপস্থিত হৈছো। এই অফিচৰীবোৰৰ মাজত নিজকে মই একেবাৰে অসুৰটো যেন অনুভৱ কৰিলো। সেয়ে তাৰ পৰা ওলাই আহি নিজৰ ডিপাৰ্টমেন্টৰ ফালে দৌৰ দিলো। ন কইনাৰ সাজত ঘৰৰ পৰা ওলালো ঠিকেই, কিন্তু সেন্দুৰটো আকৌ ঘৰৰ পৰা লৈ আহিব লাজ লাগে। সেয়েহে কলেজলৈ আহি মোৰ অতিকৈ মৰমৰ গৰু বান্ধৱীজনীক কলো বোলো সেন্দুৰকণ লগাই দে। সেন্দুৰ খিনি লগাই পিনে তাই কলে তাই বোলে হেনো মোক বিয়া পাতিলে। বাপেকে এতিয়া তাইক আপোনালোকে ভিন্দ বুলি